হাই এভৰিৱান, কি খবৰ? ভালনে আপোনালোকৰ সকলোৰে? মোৰ ভালেই। এতিয়া আপোনাৰ বাজিছে 9টা। চাহ তাহ খোৱা হ'ল, ল'ৰাটোকো জলপান খুৱাই ল'লোঁ। চাওকচোন কেনেদৰে মই দিনটো আৰম্ভ কৰোঁ, আৰু আপোনালোক সকলোৱে ভালেই চাগে। ইয়াৰ আগতে এটা কথা ক'ব লৈছোঁ যে মই এই চেনেলটো নতুনকৈ খুলিছোঁ, আৰু সকলোৱে যেন মোক আঁকোৱালি লয়। এয়ে মোৰ আপোনালোকৰ ওচৰত, আপোনালোকে যাতে মোক মৰম দিয়ে, আপোনালোকৰ মাজৰ বুলি এগৰাকী বুলি ভাবে, সেয়াই আৰু। দিনটো ঘৰতে ল'ৰাটোৰ লগতে কিনো কৰিম, তেনেকৈ ল'ৰাটোৰ লগতে সময় গুচি যায়। তাৰ উপৰি ভাবিছোঁ কি আপোনালোকৰ লগতো যাতে মই অলপ সময় কটাব পাৰোঁ, তেনেহ'লে মোৰো নিশ্চয় ভাল লাগিব। আৰু এয়া চাওক, ল'ৰাটো বহি আছে। হাই কৈ দিয়া বেটা, হাই কৈ দিয়া। এইফালে হাই, এইফালে চোৱা, এইফালে হাই কৈ দিয়া। মানুহসকলক সকলোকে হাই কৰি দিয়া। হাই, এই তেনেকৈ নহয়, হাই কৈ দিয়া, হাই কৈ দিয়া, হাই। এক চিকুতে শান্তি জ্ঞান থাকে, বহুত উৎপাত কৰে। এয়া দেখিছেই চাগে, নাচায় এফালে। হাজবেণ্ডক অলপ দোকানৰ ফালে পঠাইছোঁ, অলপ বস্তু কেইটামান আনিবলৈ আছে। তেওঁৰ ডিউটি অৱশ্যে এইকেইদিন 16 তাৰিখৰ পৰা আকৌ ষ্টাৰ্টিং হ'ব কৈছে। তাকে ল'ৰাই কিন্তু মোক ধোঁৱা বাছ কৰি দিব তেতিয়া। হাই কৰি দিয়ে, হাই। এইফালে আহা, আহা এইফালে হাই কৰি দিয়া, হাই হাই কৰি দিয়া। এইফালে চোৱা, এইফালে চোৱা, কেমেৰা চোৱা, এইটো কৰি দিয়া, হাই কৰি দিয়া। চুমা এটা দি দিয়া, কৰি দিয়া, কৰি দিয়া, কৰি দিয়া, হাই। হাই মাহী, হাই জেঠাই, কৈ দিয়া, এনেকৈ কয়। তই নকৰে, মাহী কৈ দিয়া, আপা কৈ দিয়া, কৈ দিয়া, বা কৈ দিয়া, চবকে হাই কৈ দিয়া। মোৰ ভিডিঅ' চাব দেই আপোনালোকে, কৈ দিয়া। মোৰ ভিডিঅ' আপোনালোকে চাব দেই, মোৰ ভিডিঅ' আপোনালোক সকলোৱে চাব দেই, কৈ দিয়া। মোৰ ভিডিঅ' তোমালোকে চাবা দেই, কৈ দিয়া। দেখা মানুহ কৈ দিয়া, কৈ দিয়া, শুন কৈ দিয়া। বিৰাট উৎপতীয়া কৈছোঁ নহয়, এক চিকুতে শান্তিকৈ নাথাকেই। একদম ইটো সিটো কৰিব, ইফালে যাব, এবাৰ সিফালে যাব। ভাবোঁ এইয়া এইখিনি তাক যাব লাগে, বাহিৰত যাব লাগে। ব'লক তেনেহ'লে বাহিৰত যাওঁ। এই আমাৰ সৰু এটা ৰুম, মানে একচুৱেলি ব'লা এইয়া হাই কৰি দিয়া। হাজবেণ্ডক দোকান পঠাইছিলোঁ, কি আনিব গৈছিলোঁ, চাওঁচোন কি আনিছে। এতিয়া আমি চাম সকলোৱে। কি আনিলা? আণ্ডা, হা, ডিম, চানা, আলু, ফিংগাৰ। আজি আপোনালোকৰ মাজত এটা ৰেচিপি আগবঢ়াম বুলি ভাবিছোঁ। ৰেচিপিটোনো কি বনাওঁ তাকে চাব আপোনালোকে। একচুৱেলি এইটো মই ফাৰ্ষ্ট টাইম বনাম ৰেচিপি। আগতে বনাইছোঁ, কিন্তু মানে অলপ বেলেগকৈ বনাইছিলোঁ। আজি নকয়, এতিয়া চাব পাছত কেনেকৈ কি বনাওঁ দেই। আমি এতিয়া ভাত খাব লৈছোঁ। ভাল পাইছোঁ আকৌ আপোনালোকৰ লগত। আজি আমাৰ খানাটো হৈছে আপোনালোকক খুৱাম। আজি আমলেট, চানা আৰু আলু ভাজি, কিছুমানে বুট বুলি কয়, আৰু
কৰোঁ দিনটো আপোনালোকৰ লগত মই সেয়াই শ্বেয়াৰ কৰি আছোঁ। তাকে এইমাত্ৰ মই ভাত পানী খাই গৈ ল'ৰাটোকো গা পা ধুৱাই তাকো মই খিচিৰি বনাই দিলোঁ। এতিয়া মই ইয়াক গা পা ধুৱাই মেলি দেখিছেনে কাৰ ঘৰত এনেকুৱা আছে কাপোৰ পিন্ধিলে এনেকৈ দুষ্ট কৰে এনেকৈ দুষ্ট কৰে এনেকৈ দুষ্ট কৰে। নেকান্দে নহয় কাপোৰ পিন্ধালে। এয়া মোৰ বেটা গা পা ধুই আজৰি মই এতিয়া হোম কৰি দিয়া বেটা চিক গামোচা নাকামা মই এতিয়া টোপো যাম দেই তাৰপিছত মই উঠিম দেই কৈ দিয়া টোপনি লাগিছে এয়া মই অলপ শুৱাই লৈ আকৌ আপোনালোকৰ মাজত আহি আছোঁ বাই বাই ফ্ৰেণ্ডছ। মই যে কৈছিলোঁ আপোনালোকৰ এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ৰেচিপিটো কি হয় মই কৈ দিম এতিয়া। আৰু ল'ৰাটো শুই আছিলে যে উঠি এতিয়া বাবাকৰ লগত মানে দেউতাকৰ লগত দোকান গৈছে। কি মানে প্ৰয়োজন আছে ৰেচিপিটোত সেইকেইটা বস্তু আনিব গৈছে। তাৰপিছতে ৰেচিপিটো হ'ল চকলেট কেক এটা বনাম ভাবিছোঁ। বৰ বিশেষ একো নিদিওঁ তাত দেখাম কি দিওঁ আপোনালোকক। আৰু মই বনাইছোঁ মানে মেৰিগ'ল্ড বিস্কুট দি এটা কেক বনাইছোঁ, কিন্তু এতিয়া মই ভাবিছোঁ মেৰিগ'ল্ড বিস্কুট দি নহয় মই অৰিঅ' বিস্কুট দি এটা মই চকলেট কেক বনাম ভাবিছোঁ। চাওঁচোন ফাৰ্ষ্ট টাইম বনাম অৰিঅ' বিস্কুটটো দি কেনেকুৱানো হয়। আৰু যেনেকুৱা হ'লেও ৰেচিপিটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভাবিছোঁ। আৰু লগতে মানে মোৰ ভিডিঅ'টো এইটো কাৰণে বনাইছোঁ কাৰণ কেতিয়াবা ল'ৰাটো শুৱাই মেলি ধৰক সি যেতিয়া টোপনি যায় তেতিয়া কাম চাম কৰি অলপ বৰিং লাগে, ধৰক কথা চথা অলপ পাতিব মন যায়। তো কাৰ লগত পাতিম এনেকুৱা নিচিনা এটা হেৰি আহি পৰে। তো ভাবিছোঁ তাকে হাজবেণ্ডেও ক'লে যে এটা ইউটিউব চেনেল খুলি লোৱা, তাতে তুমি অলপ মানে নিজৰ মনটোও ভাল লাগিব, লগতে তোমাৰ টাইমটোও যাব। তেনেদৰে তুমি ভিডিঅ'খিনি দি থাকিব পাৰিবা। ডেইলি ভ্লগছ নিচিনাই হৈছে এইটো। সেইকাৰণে ময়ো ইউটিউব চেনেলটো তাকে বহুত ভাবি চিন্তি খুলিলোঁ। আৰু ফাৰ্ষ্ট আৰম্ভণি মানে কি ক'ম এতিয়া মই ভিডিঅ'টো ফাৰ্ষ্ট টাইম বনাইছোঁতো তাকে অলপ কনফিউজো হ'ব
মানে কনফিউজ হৈছোঁ যে এনেইতো ঢেৰ কথা ওলায়, ধৰক কথা চথা পাতিব পাৰোঁ। যেতিয়া মানে ধৰক মোবাইলটো আগত লৈ এনেকৈ ভিডিঅ' কৰিছোঁ বা হেৰি ভিডিঅ'টো বনাব লৈছোঁ, তেতিয়াতো অলপ মানে কনফিউজ নিচিনা হৈ গৈছোঁ যে কি ক'ম কি নক'ম এনেকুৱা নিচিনাও লাগি যায়। তো আপোনালোকে যাতে মৰম দিয়ে মোক, মানে আপোনালোকৰ মাজত যাতে মই কথাবিলাক শ্বেয়াৰ কৰিব পাৰোঁ, আৰু মইনো দিনটো কি কৰোঁ, আৰু লগতে মই কেতিয়াবা যিকোনো ৰেচিপি বনালেও মই যাতে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ। তো তেনেকৈ মোক আঁকোৱালি ল'ব মোক, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, আৰু কাষতে থকা বেল আইকনটো বজাই দিব। তেতিয়াহে মই নতুনকৈ আকৌ ভিডিঅ'বিলাক দিব পাৰিম আৰু আপোনালোকৰ লগত ভিডিঅ'বিলাক শ্বেয়াৰ কৰিব পাৰিম। আৰু মই ভিডিঅ'টো বনাওঁতে যদি কিছুমান ধৰক নজনা যদি কিবা কৈ পাইছোঁ, তেনেহ'লে আপোনালোকে মোক আঙুলিয়াই দিব আৰু মোক দেখাই দিব যাতে কোনটো কৰিলে ভাল হয় আৰু কোনটো নকৰিলে বেয়া হয়। আৰু আপোনালোকেও কমেণ্ট কৰিব যাতে মই কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে বা কি লাগে, সেইবিলাক যাতে মই আপোনালোকক দেখাব পাৰোঁ। আৰু মানে ঠিক আছে তেনেহ'লে, আৰু মই মানে বস্তু আপোনালোকৰ লগত ৰেচিপিটো শ্বেয়াৰ কৰিম যেতিয়া, তাৰ লগত কি কি দিম মই সেইখিনিও আপোনালোকক দেখাম মানে এতিয়ালৈকে আহি পোৱা নাই হাজবেণ্ড, ল'ৰাটোকো লৈ গৈছে, আহিব। দোকানখন বেছি আঁতৰত নাই, ওচৰতে আছে বাৰু, যিহেতুকে সোনকালে পাবহি। ঠিক আছে তেনেহ'লে, খাবৰ কাৰণে লৈছোঁ এটা আমুল তাজা, আপোনাৰ এইটো 15 টকা চাগে এইটো, আৰু 2 পেকেট অৰিঅ' বিস্কুট, আৰু এটা ইনো, আৰু এটা কণী, আৰু 3-4 চামুচমান ৰিফাইন তেলখিনি এইখিনি দেখিছে আপোনালোকে এইকেইটাৰ। আৰু মই এতিয়া ল'ম ৰেচিপিটো, তেনেহ'লে মই আৰম্ভ কৰোঁ। মই যে কৈছিলোঁ অথনি আপোনালোকক 2 পেকেট অৰিঅ' বিস্কুট ল'ম বুলি, কিন্তু 2 পেকেট নহয় 3 পেকেট লৈছোঁ, কাৰণ 2 পেকেট কম হ'ব নিচিনা লাগিলে, সেইকাৰণে 3 পেকেট লৈ লৈছোঁ। আৰু মই 2-এখন এনেকৈ ভাঙি দিছিলোঁ, কিন্তু নাভাঙিলেও হৈ যায়। আপোনালোকে যদি বিচাৰে তেনেহ'লে মিক্সাৰ গ্ৰাইণ্ডাৰত ভালদৰে বিস্কুটখিনি পেষ্ট কৰি ল'ব পাৰে, কিন্তু মই লোৱা নাই, যিহেতুকে মই গাখীৰ দিম এনেকৈ, দেখিছে আপোনালোকে গাখীৰতে মই এনেকৈ কোমলাই দিম বিস্কুটখিনি। গাখীৰ বেছি নালাগে, আপোনালোকে জানিবই কিমান প্ৰয়োজন হয় বনাওঁতে। এনেদৰে গাখীৰখিনি লগতে মই বিস্কুটখিনি এনেদৰে ভাঙি দিম। একচুৱেলি বিস্কুট মানে গাখীৰত এনেকৈ দি থ'লে ধৰক কথা একেষাৰে হয়, এনেকৈ ধুনীয়া পেষ্ট হৈ যায়, নিদিলেও হৈ যায়, মিক্সাৰ গ্ৰাইণ্ডাৰত পেষ্ট নকৰিলেও হৈ যায়। আপোনালোকে যদি ভাবে মোৰ বহুত মিহিকৈ, তেতিয়াহ'লে কৰি ল'ব পাৰে। মই এনেদৰে কৰি লৈছোঁ পেষ্টখিনি। একচুৱেলি মই নিজে কেমেৰাটো ধৰি পিনি ভিডিঅ' বনাবলগীয়া হৈছে যে, সেইকাৰণে অলপ প্ৰব্লেম হৈছে। কোনো কথা নাই, মই এনেদৰে ধুনীয়াকৈ হেৰি কৰি লওঁ, পেষ্টখিনি ঠিক বনাই ল'ম। ঠিক আছে তেনেহ'লে আপোনালোকেও চাই থাকক মই কেনেদৰে কি কৰোঁ। এইখিনি অকণমান কোমল হওক, আৰু আপোনালোকক এটা বস্তু দেখাম। বস্তুটো কি ৰ'ব দেখাই আছে, সাধাৰণতে দেখিব পাৰে মানে ৰুমটো অকণমান আজি বতৰ ডাৱৰীয়াটো ৰুমটো অলপ আন্ধাৰ হৈ আছে। মই এই বস্তুটোৰ কথা ক'ব লৈছিলোঁ। এইটো মই মেছ'ৰ পৰা অৰ্ডাৰ কৰিছিলোঁ, বহুত ভাল হয় কেক বনাবৰ কাৰণে। আপোনালোকে চাব পাৰে এনেকৈ, কোনো প্ৰয়োজন নাই, এইটো এনেকৈ কৰি বনাব পাৰে। মই এতিয়া এইটো দিয়ে কেকৰ হেৰি কৰি ল'ম, পেষ্ট বনাই ল'ম। ঠিক আছে তেনেহ'লে মই কি কৰোঁ আপোনালোকে চাই থাকক। এইদৰে কেকৰ কনচিষ্টেঞ্চিখিনি বনাই ল'লোঁ, দেখিছেনে মিক্সিত পেষ্ট নকৰাকৈও কি ধুনীয়া হৈ গৈছে। আৰু ইয়াতে মই এড কৰিম কণী, আৰু লগতে ৰিফাইন তেল অলপ, তাৰপিছতে এটা এপিকে ইনো দিম মই। ঠিক আছে তেনেহ'লে চাই থাকক আপোনালোকে কেকৰ কনচিষ্টেঞ্চিখিনি দেখিছেই মোৰ। ইয়াতে মই চেনি বেছি দিয়া নাই,
এই চামুচখনে মই 2 চামুচ চেনি দিছোঁ, যিহেতুকে অৰিঅ' বিস্কুটটো মিঠাই হয়, সেইকাৰণে মই বেছি দিয়া নাই। আৰু লগতে ইনো দি দিলোঁ মই। আৰু ৰিফাইন আপোনালোকক দেখাইছিলোঁ যে মই 3 ভাগৰ এভাগহে দিছোঁ মই, আৰু অলপ থাকিলেই। তো মই গাখীৰ দিলোঁ, গাখীৰ অলপ সৰহকৈ দি দিলোঁ। আপোনালোকক মই দেখাই আছোঁ এইখিনি টেষ্টখিনি দেখাই আছোঁ। মই অলপ ভালদৰে টেষ্ট কৰি লওঁ, তাৰপিছত আকৌ আপোনালোকক দেখাই আছোঁ। মই তাৰ আগতে মই কুকাৰত বনাম, আৰু কুকাৰটো অলপ মই গৰম কৰিব দিম। তাৰ লগত মানে কুকাৰটোৰ তলত অলপ নিমখ দি দিম, যাতে নিমখখিনি গৰম হয়। আৰু কুকাৰটো 10 মিনিট মই এনেকৈ থৈ দিম, কুকাৰটো গৰম হ'বলৈ দিম। তাৰপাছতে আৰু কেনেকৈ কি কৰোঁ চাই থাকিব আপোনালোকে। কেকৰ বেটাৰখিনি বনাই হৈ গ'ল মোৰ, দেখিছেনে আপোনালোকে? এনেকুৱা হ'ব লাগে সদায়। যিহেতুকে মই কেকটো টিফিন বাতিত বনাম, সেইবাবে মই ইয়াত অলপমান তেল দি লৈছোঁ, আৰু এই তেলখিনি মই ভালদৰে গোটেই বাতিটোত সানি ল'ম, তেতিয়া ভাল হ'ব। বাতিটোত তেল দিয়াৰ পিছতে মই অলপ তাতে শুকান ময়দা ছটিয়াই লৈছোঁ। আপোনালোকে এখন পেপাৰো পাই ল'ব পাৰে, মোৰ ওচৰত নাছিলে যিহেতুকে, সেইকাৰণে মই এনেদৰে কৰি লৈছোঁ। এতিয়া মই ইয়াত ঢালি দিম কেকৰ শ্বেপখিনি। এয়া মোৰ কেকৰ শ্বেপ ৰেডি হৈ গ'ল। এইখিনি এতিয়া মই তাতে আপোনালোকে যদি বিচাৰে কণী নিদিয়াকৈও বনাব পাৰে, এগলেছ কৰিও বনাব পাৰে, কিন্তু মোৰ ওচৰত যিহেতু আছিলে, মই সেইকাৰণে এটা দিলোঁ, বেছি নাই দিয়া, নহ'লে 2টাই দিলোঁ হয়। কিন্তু মই শুই উঠিলোঁ, কৈ দিয়া বেটা, মই শুই উঠিলোঁ। এফালে কৈ দিয়া, এনেকৈ কৈ দিয়া, মই শুই উঠিলোঁ, কৈ দিয়া। হাই কৈ দিয়া, মই শুই উঠিলোঁ, পাপাৰ লগত দোকান গ'লোঁ, কৈ দিয়া, পাপাৰ লগত দোকান গ'লোঁ, কৈ দিয়া। মা কেক বনাইছে, সেই কেকটোৰ কাৰণে বস্তু আনিবলৈ মই মাথাত নেমাৰে নহয়। এতিয়া চাওক, মোৰ কেকটো 30 মিনিটছ হৈ গ'ল। 30 মিনিটছৰ পিছত মই কেকৰ ঢাকনখন উলিয়াই চালোঁ, আৰু এতিয়া মই এইটো সিজিলে নাই এইটো চাম মই এখন শলা দি। দেখিছেনে শলাত একো লাগি অহা নাই, তেনেহ'লে কেকটো আমাৰ ৰেডি হৈ গ'ল। চাওক কি ধুনীয়া সিজিলে কেকটো। মই অলপ ঠাণ্ডা হোৱাৰ পিছত মই আপোনালোকক দেখাই আছোঁ কেকটো। চাওক আমাৰ চকলেট কেক কি ধুনীয়াকৈ ৰেডি হৈ গ'ল। এয়া ধুনীয়াকৈ সিজি গৈছে, দেখিছেনে? এইটো অলপ ঠাণ্ডা হ'ব দিম মই। ঠাণ্ডা হোৱাৰ পিছত আপোনালোকৰ লগত দেখাই আছোঁ মই আকৌ। কেকটো চাওকচোন কি ধুনীয়া ৰেডি হৈ গ'ল। এয়া চাওক, এয়া মন কৰিছেনে কি ধুনীয়া? বহুত ধুনীয়া হৈছে আৰু বহুত কোমল হৈছে কেকটো। তেনেহ'লে এবাৰ আপোনালোকেও এইটো ৰেচিপিটো ট্ৰাই কৰি চাব। আৰু ইমানতে আজি ভিডিঅ'টো সামৰণি কৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব। থেংক ইউ।